হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি টুকটুকৰ এসপ্তাহমানৰ পৰা বিৰাটেই গা বেয়া। তাৰ মানে আজি একেবাৰে খোৱা বোৱা এৰি দিলে বাবে তাক চেলাইন দিবলৈ লৈ আহিছোঁ। ডক্টৰে লৈ আহিবলৈ ক'লে। মনবোৰ একেবাৰে ভাল নহয় ঘৰত সকলোৱে ইয়াৰ বাবে। এয়া টুকটুকক ডক্টৰৰ ওচৰৰ পৰা লৈ আহি চাকি বন্তি গছ জ্বলাই ল'লোঁ, সন্ধিয়া হৈ আহিছে যিহেতু। টুকটুকৰ আচলতে হিমগ্ল'বিন লেভেলটো একেবাৰে কম। তাৰ যিমান থাকিব লাগে তাতছে একেবাৰে সি দুৰ্বল হৈ গৈছে। সেইবাবে তাৰ এনেকুৱা হৈছে, সি খাবলৈ ববলৈ একেবাৰে মন কৰা নাই। ইমান ফূৰ্তিত থকা সি মানে একেবাৰে দুৰ্বল হৈ গৈছে, অকল চুকতে শুই থাকে। এয়া মই ধূনাটো ঘূৰাই ল'লোঁ সন্ধিয়া সময়ত। ধূনা ঘূৰালে যিহেতু ঘৰটো বিৰাট পবিত্ৰ লাগে। মই নোৱাৰিলেও সদায় মায়ে ঘূৰায়। আমি দুজনীয়ে সদায় ধূনাটো ঘূৰাওৱেই ঘৰত। এয়া ধূপ ধূনা ঘূৰাই যিহেতু ডিনাৰৰ টাইম হৈছে, বনোৱাত লাগিলোঁ। আজি আছে চিকেন। এয়া সকলোবোৰ মই যোগাৰ কৰিয়ে লৈছোঁ। মই যিহেতু পিছা মছলাই ব্যৱহাৰ কৰোঁ। এইটো টুকটুক, এইটো আমাৰ টুকটুক। তাৰ গাটো একদম বেয়া যে, সেইকাৰণে বেচিনটোৰ তলতে সোমাই পিনি শুই আছে। মানে আজি ডক্টৰৰ ওচৰত লৈ গৈছোঁ আৰু দেখিছে চেলাইন দিলে। তাৰ একদমেই গা ভাল নহয়, খাবলৈও মন কৰা নাই। বেচেৰাটো ইমান ফূৰ্তিত থাকে। সি এনেকৈ আজি এসপ্তাহে হ'ল আৰু এনেকৈ শুই আছে। টুকটুক, টুকটুক বেটা, টুকটুক। আইঅ আইঅ, গাটো বেয়া বেটা, ভাল হৈ যাব দেই। সেইজনী চুকত জেৰি শুই আছে আৰু সেইকেইটা দেখিছা জিমিহঁত। কাকু আইঅ আইঅ। দেখিছে চা কৰ Jenny আমার যাই 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 ঝুনি ঝুনি মুইও পইচারা পাকঘৰত কাম কৰি থাকিলে যিহেতু মানে ইহঁতি মোৰ ওচৰতে থাকেহি, গতিকে বনোৱাৰ মাজে মাজে এতিয়া মই মানে অলপ খেলিবলৈও চেষ্টা কৰোঁ। ইহঁতৰ লগত খেলিও থাকোঁ। এইজনী জেৰিৰ লগত মই অলপমান খেলি আছোঁ। তাই খেলি খুব ভাল পায়, সেইবাবে মই তাইৰ লগতে খেলি আছিলোঁ। এয়া মোৰ দালি ৰেডি। দালি মই হেৰি কৰোঁ, ইয়াতে মানে প্ৰেছাৰ কুকাৰতে তেল মাৰি দিওঁ। এনেকৈ বইল ভাগে এনেকৈ খায়ে ভাল লাগে। এয়া মোৰ মাংস ৰেডি হৈ গ'ল লগতে। তাৰপিছত এতিয়া খাম আৰু অলপ দেৰি পিছত। নীতিকে চাহ নাই, নীতিকে চাহাৰ পিছতে আমি চবেই বহি খাম। এইটো মানে আজি অলপ মছলাদাৰ বনাইছোঁ, অকণমান মছলা চছলা দি, ঠাণ্ডা দিন যিহেতু খাই ভাল লাগে যে। এয়া ৰেডি হৈ গ'ল, এতিয়া আৰু খাম আৰু। বাকী তেনেকৈ চাই থাকক। তো এতিয়া মই শুবলৈ ল'লোঁ। তো নীতিকে মানে অলপ বিশেষ কাৰণত তাৰ অলপ দেৰি হ'ব। তো মই আজি এজনী জেৰিকে লৈ লৈছোঁ লগত শুবলৈ কাৰণে। আইম চৰি, মোৰ বহুত টোপনি ধৰিছে। তো আজি আপোনালোকক জনালোঁ যে জেৰিৰ লগতে শুওঁ আৰু। অ'কে বাই গাইজ, গুড নাইট।